নমস্কাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি বিহুৰ আমাৰ যি বিহু পাতিছিলোঁ তাৰে হিচাপ নিকাচ হৈ গ'ল। এখন সৰু সুৰাকৈ মিটিং পাতি ইমান তেনেকৈ পতা নাই আৰু হিচাপখিনি কৰা গৈছে। আৰু যিখিনি কমিটিত আমি মহিলা আছিলোঁ আজি সৰু সুৰাকৈ খানা এটা আয়োজন কৰিছোঁ। তাকে ভাবিলোঁ ভিডিঅ'টো বনাওঁ, আপোনালোকক দেখাম কেনেকৈ কি কৰা যায়। আৰু 10টামান বজাৰ ভিতৰত খাই বৈ শেষ কৰি আজি হোজাইত আকৌ প্ৰগ্ৰাম আছে, প্ৰগ্ৰাম চাবলৈ যাম। নীল আকাশ আহিব, তাকে এতিয়া বনোৱা কৰাত লাগি আছোঁ। সকলো ব্যস্ত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। বলক বাকীখিনি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চয়াবিন আলু ৰঙালাও ভাজি আৰু এয়া একচৰীয়া মাংস। এইফালে লৰাই আছে আৰু বাকী সদস্যবোৰ চব ভিতৰে ভিতৰে বহি আছে। মামীয়ে আসন পাতি বহি গ'ল। আজিও প্ৰগ্ৰাম চাব যাম, মামীক ঘৰ ৰখীয়া থৈ গ'ল। দুইজনী পিংক কালাৰ হ'ল যে, ইউনিফৰ্ম পিন্ধি আহিছে নেকি? কোনে কৈছে? আৰু তুমি পুকুৰে পুকুৰে ঘূৰিবা, তাতে অশান্তি নকৰিব নেকি? এইবিলাক কি দেখাই আছা হা? খানা খাবলৈ আহিলে তো তাতে এনেকে লাইন পাতি বহি আছে, একো কাম বন নকৰাকে কিয়? আৰু ছোৱালীবিলাকৰ মাজতে ল'ৰাটো কিয় সোমাই ৰাখিছ হা? বেকাৰ ছোৱালীজনী কিমান ধুনীয়াকে বহি আছে। দেখা ধুনীয়া ছোৱালী, হেৰি মইনা ছোৱালী। অ নামটো কৈ দিয়া, ধুনীয়া গুড গাৰ্ল। আমাৰ মইনাই পুৰা একদম মাংসটো পুৰা একদম হেঁচি হেঁচি সানিছে। তই গোটেই শক্তি নিদিবি, মাংস ইয়াতে সিজি যাব। হা আহিলতো। আজিকালি মানুহৰ কি হৈছে, কিবা এটা পাতিলেও কৰিলেও যোৱাটো যাব, কিন্তু চব মোবাইল এটা লৈ লৈ ব্যস্ত হৈ বহি থাকে। কোনো কাৰো লগত মাত কথা নাই। আৰু 10টা মানুহ থাকিলে 10টাই মোবাইল এটা লৈ লৈ চাই থাকে, নহয় নে? আগৰ দিনৰ নিচিনা যে কথা বতৰা পাতি এই মোবাইলটোৱে চব খালে আৰু গোটেইখন। আমাৰ ভাজি হৈ গ'ল। আমাৰ ইয়াৰ চৌকাত ধুনীয়াকৈ বনাই আছোঁ বহি বহি। গেছ নথকা নহয়, কিন্তু চৌকাত বনাই যিটো টেষ্ট লাগে। আৰু বিশেষকৈ এতিয়া গেছৰো ইমান দাম বাঢ়িছে। যিখিনি খৰি এনেকৈ পোৱা যায় সেইখিনি আচলতে কামত লগাই দিলে ভাল হৈ যায়, চাফাও হৈ যায় জেগাবোৰ, আৰু খৰিখিনিও চলি যায়, জুইও হৈ যায়, পইচাটোও বাচি যায়, চবফালে ৰেহাই। সেইকাৰণে ইয়াতে বনাইছোঁ। মাংস প্ৰায় হৈয়ে গৈছে অকণমান, আৰু মোৰ কাৰণে এই ঠেংকেইটা দি দিছোঁ। ঠেংকেইটা খাই ভাল লাগে, মুৰ্গীৰ ঠেং। আমি এতিয়া ৰাতি 11টা বাজিলে হোজাই যাওঁ প্ৰগ্ৰাম চাবলৈ। আমাৰ খানা খাই বৈ হৈ গ'ল, বাকীখিনি ভিডিঅ' দেখুওৱা নহ'ল কাৰণ ফটাফট বনাই কৰি খাই ল'লোঁ প্ৰগ্ৰাম চাব যাম বুলি। বাকীখিনি ভিডিঅ' প্ৰগ্ৰামত বনাম। আৰু ইহঁতক বিচনা পাৰি থৈ গৈছোঁ, গোটেইখিনি ইয়াতে শুই থাকিব। এজনীয়ে শুলে, এইজনী হালি চকীতে পৰিব। এতিয়া চকীখন নাভাঙিবি দেই মইনা। আমি এতিয়া পাই গ'লোহি বিহু মেলা। মেলা নহয়, চৰি বিহু প্ৰগ্ৰাম। কি লগা চুইংগম এইটো লাগে লোৱা।
এতিয়া